প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কোনো উন্নতি নহ'ব। প্ৰমোদ বড়ো ডাঙৰীয়া বিটিচিৰ শান্তি ৰাখিব নোৱাৰে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কোনো যুৱক যুৱতী কোনো উন্নয়নৰ দিশে আগবাঢ়িব নোৱাৰে। ইয়াৰ কাৰণে প্ৰমোদ বড়োক 5 বছৰতে নাটচাট কৰিছে। সাহস কৰিব নোৱাৰে, কোনোবা সাহস কৰিব পাৰিবনে? আমাৰ লগতে অকলে আগ্ৰামা মহিলাৰী বহুত শক্তিশালী, 28টা পাই আমি বিজয় সাব্যস্ত কৰিব পাৰিছো। এতিয়া আমাৰ লগত আৰু শক্তিশালী, আটাইতকৈ শক্তিশালী বিজেপি এনডিএ দল আমাৰ লগত আছে। কোনে সাহস কৰিব পাৰিব যে আমাক হাৰাবৰ কাৰণে? পাৰিব জানো? একেবাৰে নাই। এইটো মিছা কৰি লাভ নাই। তাৰ কাৰণে আমি কমচে কম বহুত ডিফাৰেন্সত আমি জিকিবলৈ সক্ষম হ'ব। কোনো প্ৰতিদ্বন্দ্বিতা নাই। আমি 100% মানে একেবাৰে ক'ব লগাই নাই, আমি জিকি যাম। ৰাইজৰ 17টা বছৰৰ উন্নয়ন মনত পৰিছে। ৰাইজে 17টা বছৰৰ আগ্ৰামা মহিলাৰীৰ এই কাৰ্যকাল মনত পৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়া বিফল হৈছে। প্ৰমোদ বড়ো ডাঙৰীয়া 5 বছৰতে প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাইজে নাটচাট কৰিছে। ইয়াৰ অৰ্থটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কোনো উন্নতি নহ'ব। প্ৰমোদ বড়ো ডাঙৰীয়া বিটিচিৰ শান্তি ৰাখিব নোৱাৰে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত কোনো যুৱক যুৱতী কোনো উন্নয়নৰ দিশে আগবাঢ়িব নোৱাৰে। ইয়াৰ কাৰণে প্ৰমোদ বড়োক 5 বছৰতে নাটচাট কৰিছে। 15টাই একো ইয়াৰে কোনো কণ্ডিশ্যন নাই, সুধিবই নালাগে কিমান পদত জয়যুক্ত হ'ব। একো প্ৰমাণ নকৰে। এটা জাতি দি ৰাজনীতি খেলিব নোৱাৰে। সিহঁতে জানে কিবা এটা ভাল বেপাৰ আছে, নহয় জানো? ভাল বেপাৰ আছে, এইটো বেপাৰ ভালকে বেপাৰ হ'ব, কৰক। খেলিব নোৱাৰেতো ক'ব নোৱাৰে, কিন্তু 5,000 10,000 ভোটত জিকে নেকি? 70,000 মান ভোট লাগিব। আমি কমচে কম 75,000 to 80,000 আমি পাবলৈ সক্ষম হ'ব। আমি ৰাইজক আহ্বান জনাম যে কোনো ভুল কৰি ল'ব নালাগে, কোনো ৰাইজে ভুল কৰি ল'ব নালাগে। বিপ্লৱৰ চৰকাৰ নাংগলৰ চৰকাৰ জানাৰ পিছতো যদি নাংগলৰ নিদিয়াকে বেলেগ অন্য এটা দলত ভোট দিয়ে, ইয়াৰ পৰিণাম কি হ'ব? ৰাইজে কি পাব? ইয়াৰ হিচাপ হ'ব না নাই? চৰকাৰৰ বিৰুদ্ধে হ'ব না নাই? নাংগলৰ বিৰুদ্ধে যদি কোনোবা ৰাইজে যদি গুচি যায়, উন্নয়নৰ কাম কেনেকা হ'ব? আদুৰাই থাকিব। এই কথাটো ক'লো। থেংক ইউ। কাৰণ সৰু ভুল হৈছে বুলি আমাক জনাইছে ৰাইজে যিটো ভুলটো স্বীকাৰ কৰিব লাগিব। এই ভুলৰ কাৰণে আমি ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা খুজিছো, আৰু ৰাইজে আমাক ক্ষমা দিছে। নেক্সট যেন এনেকুৱা ভুল নহওক। থেংক ইউ।